নমস্কাৰ ওয়েলকাম বেক টু আवर চেনেল টিএলএম। আজি মই আপোনালোকৰ ওচৰলৈ ৰিজনিঙৰ পাৰ্টটো আৰম্ভ কৰিম। আমাৰ ইতিমধ্যে আপোনালোকে গম পাই গৈছে আমি প্ৰেক্টিছ সেট আৰম্ভ কৰি দিছোঁ আৰু আমাৰ আপকামিং দিনত গ্ৰুপ চি আৰু গ্ৰুপ বি লগতে অসমৰ এছআই এবিএবিৰ কাৰণে ৰিজনিং পাৰ্ট থাকিবই আমাৰ লিখিত পৰীক্ষাত। সেইকাৰণে মই আজি টপিকটো ৰিজনিং লৈছোঁ। ৰিজনিঙত আমাৰ কি আছে বহুত ডাঙৰ ভাষ্ট মানে টপিক আছে মানে সিলেবাস আছে। সেইকাৰণে মই লাহে লাহে আপোনালোকক একদম মানে শৰ্ট টিক্সত কেনেকৈ ৰিজনিং কৰাব পাৰিম আপোনালোকক সেনেকৈ সহায় কৰি যাম। আপোনালোকে মোৰ লগত সহযোগিতা কৰিব। আজিৰ টপিকটো লৈ লৈছোঁ ৰিজনিঙৰ কেলেণ্ডাৰ টেষ্ট। কেলেণ্ডাৰ টেষ্টৰ অংক এটা বা দুটা দিবই। মই আজি আপোনালোকক দুটা বা তিনিটা বা চাৰিটা কুৱেশ্যন এনেকৈ বুজাই দিম, পিছত আপোনালোকে নিজে নিজে প্ৰেক্টিছ কৰিব। এতিয়া প্ৰথমতে কি লিখিব কেলেণ্ডাৰ টেষ্টৰ এটা প্ৰথম কুৱেশ্যনটো হৈছে মানে কি 1 ফেব্ৰুৱাৰী 2010 যদি সোমবাৰ হয় তেন্তে 2010 মাৰ্চৰ 5 মাৰ্চ কি বাৰ হ'ব। এতিয়া এটা বস্তু প্ৰথম লক্ষ্য কৰিব যে আমাৰ চনটো কি দিছে আমাৰ 2010 এইটো দিছে 2010 এইটো কি 2010 মানে 2010 আৰু লগে লগে মনত ৰাখিব যে 2010 কি লিপ ইয়াৰ নহয় মানে চাৰিটা ভাগ নাযায়। সেইকাৰণে এইটো কি ডেট ফেব্ৰুৱাৰী মাহত কিমান দিব 28 ডেজ হয় না 28 ডেজ এটা মুছি দিলো। এতিয়া সব প্ৰথমে কেনে এংকেটো কৰিব শৰ্ট পিক্সত আপুনি প্ৰথমতে লিখি ল'ব লাগিব আমাৰ কি দিছে ফেব্ৰুৱাৰী মাহ দিছে না ফেব্ৰুৱাৰী মাহ এনেকৈ লিখি দিলে শর্ট পিক্সেল ললো ফেব্ৰুৱাৰী এদিন দিয়া আছে আমাৰ এদিন দিয়া আছে ফেব্ৰুৱাৰী মাহ আমাৰ যেহেতু লিপ ইয়াৰ হয় লিপ ইয়াৰ নহয় 28 ডেজ হ'ব না আমাক কিমান দিয়া আছে এদিন দিয়া আছে এই এদিন যে দিয়া আছে এটা আমরা কি মাইনাস কৰি দিম বিয়োগ কৰি দিম আমাৰ কিমান হৈ গ'ল 27 ডেজ বুজি পালে 27 ডেজ ফেব্ৰুৱাৰী মাহ বাকি থাকিল। এতিয়া আমাৰ মাৰ্চৰ কিমান আছে 5 মাৰ্চ আমাৰ মাৰ্চৰ কিমান দিয়া আছে 5 মাৰ্চ মাৰ্চৰ আছে মানে 5 মাৰ্চ। এতিয়া 5ৰ লগত এই ফেব্ৰুৱাৰী মাহৰ যে 27 ডেজ আছে এটো প্লাস কৰি দিও শর্টকাট দুটি কিমান হ'ব আমাৰ 32 ওলাই গ'ল এখিনি। এতিয়া সব আপোনালোকে লগৰগা বুজি দিব যেতিয়া ক্যালেন্ডাৰ টেষ্ট দিব আপোনালোকে এটা কথা মনত ৰাখিব লাগিব সপ্তাহ মাহ কোন মাহত কিমান দিন সপ্তাহত কিমান দিন মনত ৰাখিব। আমাৰ এই সপ্তাহত কিমান দিন আমাৰ 1 ইকুয়াল টু আমাৰ কি মান হয় 1 ইকুয়াল টু আমাৰ 7 ডেজ হয় নহয়। এতিয়া আমি কি এই 7 ডেজ যে আছে আর এই 32 ক আমি ভাগ কৰিম এনেকে ভাগ কৰি দিম 32 লিখিলো 7 4 হাত গ'ল 28 28 হৈ গ'ল আমাৰ ইয়াতে থাকিল কিমান 4 হয় না। এতিয়া এই 4 টো যে আছে আমাৰ ভাগে কিমান হ'ল আমাৰ ভাগে হ'ল আমাৰ 4 এই 4 টো আমি কি আমাৰ কি বাৰ দিয়া আছিল আমাৰ দিয়া আছিল সোমবাৰ হয় না মানে সোমবাৰতে লিখি লোৱা এনেকে লিখি লও সোমবাৰ লিখি ললে যেহেতু আমার কিমান বাকি থাকিল আমার 4 বেলে দিও সোমবার প্লাস 4 হয় না সোমবার লগত 4 যোগ কৰক মানে সোমৰ পিছত আমাৰ কি বাৰ আহে মঙ্গলবার বুধবার বৃহস্পতিবার শুক্ৰবাৰ 4টা প্লাস হৈ গ'ল। তেতিয়া আমাৰ এনসারটো কি হ'ব আমাৰ ফ্ৰাইডে বা শুক্ৰবাৰ এইটো আমাৰ 5 মাৰ্চৰ 2010 5 মাৰ্চ কি বাৰ হ'ব আমসা শুক্ৰবাৰ বুজি পালে আজি কিটো। আৰু এটা কথা যদি ইয়াতে যদি আমাৰ এই ইয়াতে যদি ভাগটো 0 ওলাই যায় মানে বাৰ নাই যদি 0 ওলাই যায় তেতিয়া সোমৰ লগত 0 যোগ মানে আমাৰ 0 যোগ হলে সোমবাৰে হ'ব বুজি পালে আজি কিটো এনসারটো কোশ্চেনটো মই কি কৰিলো প্ৰথমতে এই ফেব্ৰুৱাৰী মাহটো উলাই ললো তাৰপিছত মাৰ্চ মাহটো উলাই ললো কিমান বাৰ ওলালে ভাগে থাকিলে তাৰ লগত এই বাৰ যেটো ওলাইছে প্লাস কৰিলো তো বলে আমাৰ এনসার হৈ গ'ল একদম শর্ট ট্ৰিক্স। আজি এইটো বুজি পালে এতিয়া দ্বিতীয় অংকটো চাও। ইয়াৰ পিছত আপোনালোকে মই দ্বিতীয় কোশ্চেন লৈছো আমাৰ 11 অক্টোবৰ 2018 যদি বৃহস্পতিবাৰ হয় তেন্তে 23 ফেব্ৰুৱাৰী 2019 কি বাৰ হ'ব। অপচন আছে আপোনালোকৰ সানডে মানডে স্যাটাৰডে আৰু টুইজডে এটা অপচন আছে। ইয়াতে প্ৰথমে এটা বেটিকো দিছে মানে কি 2018 আৰু 2019 আগৰ কোশ্চেনটো বেলেগ আছিল সনটো সেম আছিল হয় না কোনো ভয় নাই একদম শর্টকাট কি কৈছো। এতিয়া প্ৰথমে আপোনালোকে মাহ হিচাপ কৰিব অক্টোবৰ মাহ অক্টোবৰ পিছত অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী আৰু শেষ লৈ কিমান আছে ফেব্ৰুৱাৰী এই দুটা আপুনি গণক তাৰপিছত 2019 পৰি গ'ল। এতিয়া প্ৰথমতে আমি শর্টকাট ট্ৰিক্স দিছো মই অক্টোবৰ মাহটো কৰিব অক্টোবৰ মাহ আমাৰ দিয়া আছে আমাৰ এনে আমাৰ অক্টোবৰ মাহত 31 ডেজ কিমান ডেজ 31 ডেজ হয় না মাইনাস কিমান দিছে 11 এইটো মাইনাস কৰি দিও কিমান হ'ল 20 ডেজ হয় না 20 ডেজ এই 20 ডেজ আমাৰ কি হ'ল অক্টোবৰ মাহত আমাৰ হাতত পালো। এতিয়া সব অক্টোবৰ পিছত কি মাহ হয় নৱেম্বৰ আমাৰ কি হয় এটা 20 প্লাস কৰক প্রত্যেক পিছত যেটা মাহ থাকি যাব সবই আমরা কি যোগ কৰি যাব নৱেম্বৰ পিছত অক্টোবৰ পিছত কি নৱেম্বৰ আমাৰ 30 ডেজ 30 ফল তাৰপিছত ডিসেম্বৰ আমাৰ 31 ডেজ
তাৰপিছত ডিচেম্বৰ আমাৰ কি 2019 পৰি গ'ল, জানুৱাৰী মাহ কিমান হয় 31 ডেজ। তাৰপিছত ইয়াতে আমাৰ যিটো 23 ফেব্ৰুৱাৰী দিছে এই 23 টো আমি ইয়াত লিখিম, 23 টো ইয়াত লিখো। এই প্লাস কৰি কিমান হয় 1 2 5 5 2 5 5 8 10 13 মানে 135 ইমান ডেজ পলাই গ'ল হয় না। মই আপোনাক আগতে কৈছিলো যেতিয়া ক্যালেন্ডাৰ টেস্ট কৰিব মাহ কোন মাহত কিমান দিয়ে আৰু সপ্তাহত কৰিব জানিব লাগিব, একদম মুখত থাকিব লাগিব। যেহেতু সপ্তাহত মানে 1 উইকত আছে আমাৰ 7 ডেজ হয় না। এই 7 ডেজ আমি কি এতিয়া 35 ভাগ কৰিম, এই 7 ডেজ আমি কি এতিয়া 35 হৰণ কৰিম না। এই সে হৈ গৈছে। এতিয়া প্ৰথমতে হওক কি হৈছে 7 7 গুণ 7 আনি দিলো মই, ইয়াতে 6 5 নমাই দিলো 7 গুণ 63 7 গুণ 63 কেটিকেল 2 তাৰ মানে -2 আমাৰ ইয়াত ভাগে কিমান থাকি গ'ল -1 হয়তো ভাগে কিমান থাকি গ'ল 2। এতিয়া চাওক আমি আমাৰ কি বাৰ দিছিলে আমাৰ কোশ্চেনটো, আমাৰ বাৰ দিছিল বৃহস্পতিবাৰ হয় না। আমাৰ কি বাৰ দিছে বৃহস্পতিবাৰ। এতিয়া বৃহস্পতিবাৰৰ লগত মানে এই বাৰৰ লগত আমি দুটা যোগ আমি কি দিম প্লাস কৰি দিম, এইটো এনসার। বৃহস্পতিবাৰৰ দুটা দিন প্লাস কৰি দিও, বৃহস্পতিবাৰ কি বাৰ শুক্ৰবাৰ, শুক্ৰবাৰৰ পিছত কি আছে আমাৰ শনিবাৰ, শনিবাৰটো আমাৰ কি হ'ব আমাৰ এনসার স্যাটারডে, স্যাটারডে আমাৰ এনসার। যদি অপশন আছে স্যাটারডে থাকে স্যাটারডে এনসার হৈ যাব হৈছে। এতিয়া এই দুটো হল আমাৰ ক্যালেন্ডাৰৰ মানে যদি সমান সেম থাকে দেখাই দিলো মই, মানে ইয়াৰ যদি সেম থাকে সেইটো দেখাই দিলো, আৰু যদি ইয়াৰ যদি বেলেগ থাকে সেইটো মই দেখাই দিলো। এই দুটা বহুত ইম্পৰ্টেন্ট হয়, আপোনালোকে নিজে প্ৰেক্টিস সেট বনাব, বনাই কেনে এনেকে টেস্ট কৰিব, কিবা যদি খকজা লাগে মোক লগে জনাই দিব। তাৰপিছত 3 নম্বৰ কোশ্চেন আছে আপুনি কি দিছে, যদি পৰহি বৃহস্পতিবাৰ আছিল তেন্তে সোমবাৰ কেতিয়া আহিব। এই ধৰণৰ কোশ্চেন কিন্তু আমাৰ এক্সাম্পলত দিয়ে। যদি পৰহি বৃহস্পতিবাৰ আছিল তেন্তে সোমবাৰ কেতিয়া আহিব। এতিয়া চাওক ইয়াতে প্ৰথমে কি দিছে পৰহি মানে পাস্ট টেন্স হ'ল হয় না, মানে বৃহস্পতিবাৰটো অতীত কালত হৈ যায়, মানে যদি আছিল, যদি পৰহি বৃহস্পতিবাৰ আছিল মানে পাস্টত হৈ আছে, এইটো পাস্ট টেন্স হয় না, অতীত কালত হৈ আছে। এতিয়া এইটো মই একদম শৰ্টকাট টিপছ দি দিম, আপোনালোকে এইটো এপ্লাই কৰিব লগতে এনসাৰ হৈ যাব। এই ধৰণৰ কোশ্চেন যেতিয়া আহিব মানে ভৱিষ্যত, এতিয়া আহিব বুলি কৈ দিও ভৱিষ্যত মানে ফিউচাৰ কি হ'ব, তেতিয়া আপোনালোকে আজিৰ দিনটো আপুনি কি ভাবি ল'ব প্ৰথমতে। এতিয়া চাওক মই প্ৰথমতে কি শৰ্টকাট ধৰক এইটো বৃহস্পতিবাৰ, এইটো হ'ল বৃহস্পতিবাৰ, কি বাৰ এইটো বৃহস্পতিবাৰ হ্যাঁ। এতিয়া চাওক যদি পৰহি বৃহস্পতিবাৰ আছিলে আছিল, আজি কি হ'ব পৰহি মানে কি 2 days বিফৰ হয় না, আৰু 2 days বিফৰ মানে কি আগত দুটা দিন আছে, এই এটা দিন এই এটা দিন, বুঝিলে তাৰ মানে কি আগত দুটা দিন আছিল, মানে এইটো কি আমাৰ শুক্ৰবাৰ, এইটো আমাৰ শনিবাৰ হয় না, এইটো শনি এইটো শুক্ৰবাৰ, বুজি পালে কথাটো। যদি বৃহস্পতিবাৰ পৰহি আছিল আজি শনিবাৰ, যদি আজি শনিবাৰ হয় মানে পৰহিটো বৃহস্পতিবাৰ আছিল, এনসার ওলাই গ'ল। তাহলে আজি শনিবাৰটো মানে টুডে, এইটো টুডে, আজি হ'ল শনিবাৰ। এতিয়া চাওক তেন্তে সোমবাৰ কেতিয়া আহিব, এই ধৰণৰ কোশ্চেনৰ অপশন কি দিয়ে থাকিব সোমবাৰ, আজি কালি পৰহি বা দুদিন পিছত এনেকৈ দিয়ে থাকে এনসাৰ। মই কৈ আছো যদি কি সোমবাৰ কেতিয়া আহিব, আমি পাই গলো বৃহস্পতিবাৰ যদি পৰহি হয় তেলে আগত দুটা দিন বাৰ কি আছিল আমাৰ শুক্ৰবাৰ আৰু শনিবাৰ হয় না। আজি যেহেতু শনিবাৰ আমাৰ পাঁচ টেন্সত কি আছে বৃহস্পতিবাৰ, এতিয়া আমি চাও সোমবাৰ, সোমবাৰ শনিবাৰ এইটোৰ পৰা আমি প্লাস কৰি দিম, আমি এইটোৰ পৰা প্লাস কৰি দিম, শনিবাৰৰ পৰা কি কৰিলে সোমবাৰ আহিব, মানে কি কোন দুটো বাদ কৰিলে সোমবাৰ। শনিৰ পিছত প্ৰথমতে কি হয় আমাৰ শনিৰ পিছত সানডে হয় না, সানডে এদিন গ'ল, তাৰ পিছত কি আছে আমাৰ সোমবাৰ মানডে, মনডে আহি গ'ল হয় না, আহি গ'ল না শনিৰ পিছত সানডে মানডে, মানে সোমবাৰ কেতিয়া হ'ব এনসাৰ হ'ব আমাৰ, এনসাৰ আমাৰ কি হ'ব পৰহি, এনসাৰ কি হ'ব আমাৰ পৰহি, কালি নহয় কিন্তু এনসার এনেকে আজি কালি বা দুদিন পিছত। এনসার কি হ'ব আমাৰ যদি পৰহি বৃহস্পতিবাৰ আছিল তেন্তে সোমবাৰ কেতিয়া হ'ব, সোমবাৰ আমাৰ কি হ'ব, সোমবাৰ আমাৰ কি হ'ব পৰহি, এইটো সানডে এইটো মানডে, এই বস্তুটো মই দেখাই দিলো, এইটো সানডে এইটো মানডে, বুজি পালে ধুনীয়াকে ৰিজনিংটো। আজি এই ধৰণৰ কোশ্চেন এছআই কাৰণে বহুত মোস্ট ইম্পৰ্টেন্ট, আশা কৰিছো এছআই কাৰণে বহুত ইম্পৰ্টেন্ট ৰিজনিং। এতিয়া সব শেষৰ কোশ্চেনটো কি আছে মোৰ, যদি 30 জানুৱাৰী 2013 বৃহস্পতিবাৰ হয় তেন্তে 2 মাৰ্চ 2013 কি বাৰ হ'ব। আমাৰ ক্যালেন্ডাৰ টেষ্টৰ এইটো শেষৰ কোশ্চেন আগৰ কৈ দিছো,
যদি 30 জানুৱাৰী 2013 বৃহস্পতিবাৰ হয় বা আছিল তেন্তে 2 মাৰ্চ 2013 কি বাৰ হ'ব অপচন ধৰক সানডে টুইজডে স্যাটাৰডে ফ্ৰাইডে আছে এই ধৰণৰ কোশ্চেন মই তিনিটা কৰালো আপোনালোক অলপ অলপ কনসেপ্ট ক্লিয়াৰ হৈছে মই শৰ্ট টিক্সত বুজাই আছো এতিয়া সব এটা আমাৰ মিল কি আছে আমাৰ ইয়াৰটো 2013 আমাৰ উলিওৱা দিছে কি একেটা বছৰৰে এটা মাহৰ বাৰ হয় নহয় এতিয়া সব আমাৰ প্ৰথমতে কি জানুৱাৰী এই জানুৱাৰী মাহৰ পৰা আমাৰ মাৰ্চ মাহলৈ কি কিমান মাহ আছে মানে যে জানুৱাৰী মাহ বাকি আছে জানুৱাৰী ফেব্ৰুৱাৰী এণ্ড মাৰ্চ 3 মাহ হয় না এতিয়া সব জানুৱাৰী মাহত আপোনালোকে শৰ্টকে লিখিছো কিমান হয় টোটাল ডেজ হয় 31 ডেজ হয় না 31 আমাৰ দিয়া আছে কিমান 30 ডেজ হয় নহয় 30 দিন দিয়া আছে এই 30 দিনটো আমি মাইনাস কৰি দিম 30 দিন মাইনাস কৰিলো আমাৰ জানুৱাৰী মাহ কিমান দিন হয় আমাৰ 1 ডে বাকি থাকে এইটো হ'ব আমাৰ মানে উত্তৰ এইটোৰ পৰাই হ'ব এতিয়া সব জানুৱাৰী পৰা আমাৰ কি ফেব্ৰুৱাৰী মাহ যেহেতু আমাৰ এইটো লিপ ইয়াৰ নহয় এটো যদি লিপ ইয়াৰ নহয় তেনেহলে ফেব্ৰুৱাৰী মাহতে কিমান দিন হ'ব আমাৰ এইটো ফেব্ৰুৱাৰী মাহ এটা লিখিলো মই শৰ্টকাট ফেব্ৰুৱাৰী মাহ 28 ডেজ হয় না তাৰ পিছত সব আমাৰ মাৰ্চত আমাৰ কিমান দিন দিয়া আছে আমাৰ অনলি 2 দিন মানে দুটা ডে দিয়া আছে এইটো টপিক ইয়াৰ লিখি দিও প্লাস কৰি দিলে এইটো কিমান হৈছে 10 11 2 3 31 ডেজ হয় না এই লিখত আপোনাৰ কনসেপ্ট ক্লিয়াৰ হৈছে এতিয়া সব ইউজু যেহেতু 1 উইকত কিমান আছে আমাৰ 7 ডেজ হয় না 7 ডেজ এতিয়া এই 31 টো মই 7 হাতেৰে ভাগ কৰিম এই 31 দিলো হাতেৰে ভাগ 4 7 গুণ 28 নমাই দিলো কিমান হ'ব ইয়াতে আমাৰ 3 হয় না বুঝি পালে কি এই লিখো একদম আগত জিকেটা কোশ্চেন কৰে সেম কথাটো মই কৈ আছো আমাৰ কিমান থাকিল আমাৰ 3 হৈ গল না এতিয়া সব বাৰ কি আছে যেটো বাৰ হৈ গৈছে আমাৰ বাৰটো কি আছে আমাৰ বৃহস্পতিবাৰ হয় নহয় এই বৃহস্পতিবাৰটো ইয়াত লিখিলো বৃহস্পতিবাৰৰ লগত আমি কি কৰিম আমি ইয়াতে +3 মানে তিতি যোগ কৰি দিম তাতে आंसर পাই গমি কৰছ মন মন আপোনালোকে কি হ'ব তিতি যোগ কৰিলে যোগ মানে কি বৃহস্পতিবাৰৰ পিছত আপোনালোকে কি বাৰ আহি আছে মানে 3 দিন পিছত বৃহস্পতিবাৰ কি শুক্ৰবাৰ শনিবাৰ আৰু ৰবিবাৰ বা দেওবাৰ মানে আমাৰ आंसर কি আছে আমাৰ এইটো সানডে এইটো আমাৰ কি হৈছে आंसर মানে আমাৰ आंसरটো হৈছে আমাৰ কি সানডে আমাৰ आंसर মানে যেটো আমাৰ ক্লাস মানে মা উলিয়া এই বস্তুটো হল আমাৰ সবতকে মানে উলিয়া মানে এইটো যদি ভুল হয় আমাৰ ইয়াতে আমাৰ ডিভাইড কৰিলো আমাৰ आंसरটো নিমিলিব আপোনালোক সদায় এইখিনি বস্তু ক্যালকুলেশন কৰিব কিমান দিন উলিয়াব দিছে আৰু কিমান বাকি থাকি গল এইটো মাইনাস কৰিব আৰু লগতে ইয়াত কিমান ৰিমেইনিং ডেট থাকিব কিমান দিব দিছে এইটো আপুনি পিছত কি আছে থাকিব নালাগে আমাৰ যেটো দিছে আমি হেতু লিখি লব ইয়াতে কৰাৰ পিছত হাতেৰে ভাগ দিব হেতু উলাই দিব আজি টপিকটো আপোনালোকে ভাল পালে থাকে ৰিজনাল ক্যালেন্ডাৰ টেষ্ট মই এইকেইটা কোশ্চেন কৰালো এইকেইটা কোশ্চেনৰ ভিতৰত আপোনালোকে মানে আহিবলগীয়া এক্সামবোৰ বহুত সুবিধা হ'ব নট অনলি আসাম পুলিচৰ এসআই এবিএপি আবার বাকিবোৰ যিবোৰ এক্সাম আছে এসএসসি এনটিপিসি যিমান এক্সাম আছে ৰিজনাল আপোনালোকে এনেকে আগবাঢ়ি যাওক স্টেপ বাই স্টেপ আগবাঢ়ি যাওক আপোনালোকে আজিৰ ভিডিওটো চাই কেনে পালে মোক জনাব আৰু আপোনালোকৰ যদি ৰিজনাল কোনবা খগজা থাকে মানে ৰিজনাল বুলি নপা ক্যালেন্ডাৰ টেষ্টত যদি খগজা থাকে কোশ্চেনবোৰ মোক কমেন্ট বক্সত জনাব মই আকৌ আমি আপোনালোকৰ কাৰণে প্ৰেক্টিস সেট লৈ আহিম আজিৰ ভিডিওটো আপোনালোকৰ বন্ধুসকলে শেয়াৰ কৰক আৰু যিখিনি আমাৰ 1 লাখ চাকৰিৰ কাৰণে পৰীক্ষা দি আছে সকলোকে আপোনালোকে মানে এইবোৰ বস্তু জনাই দিয়ক যে আমি প্ৰেক্টিস আৰম্ভ কৰিছো সকলে আৰু এটা কি গ্ৰুপ বনাই লওক আপোনালোকে সকলে প্ৰেক্টিস কৰি এই 7 দিনত আপোনালোকে 2 দিন গ্ৰুপৰ লগত কৰক আৰু বাকি 8 দিন আপুনি নিজে কৰক কৰি কিনে আপোনালোকৰ নিজৰ সুবিধা হ'ব আপোনালোকে মই আগন্তুক দিনত ভিডিওবোৰ এনেকৈ বনাম আৰু এক্সাম ষ্ট্ৰেটেজি মানে কেনেকৈ কৰিলে আমাৰ এক্সামবোৰত আপোনালোকৰ সুবিধা হ'ব মই সব জনাই দিম আপোনালোকক আজিৰ ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ।